সো হেল্ল' গাইজ কি খবৰ আপোনালোকক লৈ আনিছোঁ এটা নতুন ভিডিঅ'লৈ আৰু এয়া মোৰ লগত দেখিছে লগৰ দুজন চ' গাইজ মই এতিয়া বৰ্তমান আছোঁ এতিয়া মাইবং আৰু এয়া দেখিছে ষ্টেচন চ' তিনিজনে এতিয়া বৰ্তমান আমি গৈ আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব চ' এতিয়া বৰ্তমান গৈ আছোঁ আৰু এইখন দেখিছে ট্ৰেইন আৰু আমি তিনিজনে এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু এইখন দেখিছে ষ্টেচন আৰু এতিয়াও বহুত দূৰ আছে তো গাইছে পাহাৰ দেখিছে পাহাৰত গছ গছনি আছে কিমান চাওক আৰু বহুত ভাল লাগিছে আহি এই মাইবং জেগাটোত আৰু নিশ্চয় আহিব এই মাইবং জেগাটোত আৰু আপোনালোকে এবাৰ ঘূৰিব তো মই মাইবঙত আহোঁতে এই লগৰ দুজন পালোঁ আৰু লগৰ দুজনৰ লগতে বহুত ঘূৰিলোঁ চ' চাই থাকিব আৰু আমাৰ ৰুমটো এতিয়াও পোৱা নাই গৈ আৰু ৰুমটো পাবলৈ বহুত দূৰ আছে তো আমাৰ ৰুমটো পাবলৈ হ'লে ট্ৰেইনৰ ষ্টেচন দি যাব লাগিব তো গাইছ বহুত গৰম দি আছে আৰু ৰ'দটো চাওক মাইবঙত আহোঁতে মই ভাবিছিলোঁ বহুত ঠাণ্ডা নেকি পিছতে গম পালোঁ যে বহুত গৰম ইয়াত থাকিব নোৱাৰে মানুহবিলাক আৰু বৰ্তমান পামগৈ এতিয়া তো চাই থাকিব Kalktığımda devam ettiğinde herkes sen aynı yerde. চ' গাইজ দেখিছে আৰু এই ট্ৰেইনখন আহি আছে আৰু গাইজ দূৰৰ পৰা চালে চাওক কিমান লাহে লাহে আহি থকা নিচিনা লাগে চাওক আৰু ওচৰৰ পৰা চালে চাওক কিমান স্পীডত আহি আছে চ' দেখিছে বহুত ভাল লাগিছে আৰু এই ট্ৰেইনখন চাওক মানে পেচেঞ্জাৰ উঠা ট্ৰেইন নহয় এখন মানে চব তেলৰ টেংকি তো দেখিছে আৰু গৈ আছে কেনেকৈ চাওক এইটো হৈছে ইঞ্জিন চাওক চব দেখিছে আৰু এতিয়া আমি গৈ আছোঁ আৰু এই ষ্টেচনটোত বেছি মানুহ নাথাকে গাইজ চাওক আৰু দেখিছে ওপৰত মাইবং বুলি লিখা আছে দেখিছে আৰু এই ষ্টেচনটোত মানে মানুহ ইমান মই দেখাও পোৱা নাই আৰু ফাইনেলি চাওক মোৰ লগতো ভিডিঅ' বনাই আহি আছে আৰু মই এতিয়া যাব লাগিব তো দেখি আছে আপোনালোকে চ' দেখিছে ষ্টেচনত মানুহ বেছি দেখাও পোৱা নাই আৰু আপোনালোকে দেখিছে নেকি কমেণ্ট কৰি জনাব এবাৰ দেখিছে এই ষ্টেচনটোত সৰু ষ্টেচন আৰু সেইকাৰণে ইয়াত বেছি মানুহ নহয় গাইজ আৰু আপোনালোকে এটা কথা জানেনে এই ষ্টেচনটোত ৰাতি হ'লে কিন্তু বহুত চুৰ হয় গাইজ মই সেইদিনাখন এদিগি আহি থাকোঁতে মোৰ পকেটৰ পৰা 500 টকা এটা চুৰ হ'ল গাইজ কেতিয়াবাতো হৈ যায় এনেকুৱা চ' চাই থাকক আৰু গাইজ মোৰ লগৰ দুজনে কথা পাতি গৈ আছে আৰু মই ভাবি আছোঁ যে তাকে কেতিয়া ৰুম পাম আৰু ট্ৰেইনৰ ষ্টেচনটো আহোঁতে শেষেই হোৱা নাই এতিয়াও বৰ্তমান আহিয়ে আছোঁ আৰু ৰাতিপুৱা ওলাই অহা গাইজ বহুত মানে ভোক লাগিছে আজি আৰু কি কৰিম ন আপোনালোকৰ কাৰণে মই ভিডিঅ'টো বনাব লাগিব আৰু গাইজ প্লিজ ভিডিঅ'টো এটা লাইক এটা কৰি দিব আপোনালোকৰ মই ইমান মেহনত কৰোঁ যে বহুত মেহনত কৰোঁ ৰাতিয়ে দিনে মই বহুত মেহনত কৰোঁ চ' গাইজ আহি থাকোঁতে মই মন্দিৰ এটা দেখা পালোঁ সেইকাৰণে মই সেৱা এটা কাঢ়ি লওঁ আৰু গাইজ মন্দিৰটো য'ত দেখিলোঁ সেৱাটো কাঢ়িব লাগে ন আমাৰ হিন্দু ধৰ্মত আৰু বহুত ভাল লাগিল আৰু মোৰ লগতো দেখিছে কেনেকৈ বলাই আহি আছে আৰু এই পিছত থকা এই লগৰজন দেখিছে পূৰা মন মাৰি আহি আছে চ' গাইজ যেনে তেনে আমি ষ্টেচনটো পাৰ হৈ আহিলোঁ
আৰু কিন্তু এতিয়াও ৰুম পোৱা নাইগৈ, এতিয়াও বহুত দূৰ আছে। আৰু এই দেখিছে এই মাইবং জেগাটো দেখিছে, এইয়া চাওক। আৰু ইয়াৰ ৰাতি হ'লে সৰু মৰুকৈ বজাৰ এখন বহে, কিন্তু আগত আছে বজাৰ এখন, সেইখনো বহুত ডাঙৰ হয় বজাৰখন। আৰু ইয়াৰ ৰাতি হ'লে সৰু মৰু বজাৰ এখন বহে গাইছ। চ' গাইছ দেখিছে, আৰু আমি এতিয়া ট্ৰেইনৰ ৰাস্তা হৈ পাৰ হ'ব লাগিব এতিয়া, আৰু এদিগি হৈ যাব লাগিব আমি। চ' গাইছ বহুত ভাগৰ লাগিছে। চ' দেখিছে আৰু ট্ৰেইনৰ ৰাস্তা পাৰ হ'লোঁ আমি। আৰু ইয়াত দেখিছে অটোবিলাক পূৰা লাইন ধৰি ধৰি আছে চাওক। আৰু বহুত ভোক লাগিছে গাইছ, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বহুত ভোক লাগিছে আজি। চ' চাই থাকিব, বহুত পানী পিয়াহ লাগি আছে, কিন্তু পানী ক'তো পোৱা নাই খাবলৈ, আৰু হাততো পইচা নাই, কি কৰিম ন। চ' ইয়াত দেখিছে অটোবিলাক আহি আছে। আৰু এদিগি যাব লাগিব আমি, আৰু এদিগি ঘূৰি ঘূৰি আমি ৰাইট চাইডে ঘূৰিব লাগিব। চ' গাইছ ফাইনেলি এতিয়া আমি 2 লাইনত আহি পালোঁ, আৰু এয়া চাওক, আৰু এদিগি গাড়ী মটৰ অহা যোৱা কৰি আছে। চ' গাইছ দেখিছে, আৰু বেছি দূৰ নাই আমাৰ ৰুমটো পাবলৈ, আৰু চ' চাই থাকিব। চ' গাইছ বহুত টাইমৰ মূৰত আমি এতিয়া পালোহি, ইয়াত চাওক, আৰু ৰাস্তা পাৰ হ'ব লাগিব আমি এতিয়া। চ' গাইছ দেখিছে, চ' আহোঁতেও বহুত ভাগৰ লাগিল। আৰু ইয়াত দেখিছে আমি ইয়াতে থাকোঁ, দেখিছে তাত চাওক, দেখিছে। চ' দেখিছে আমি এই ঘৰটোতে থাকোঁ, বিল্ডিং ঘৰটো দেখিছে, আৰু এই বিল্ডিং ঘৰ বনাই আছে দেখিছে চাওক। আৰু এই ঘৰ নহয়, এইটো মানে স্কুল বনাই আছে চাওক, আৰু আমি ইয়াতে থাকোঁ। আৰু যদি গাইছ ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি